APHLC যদি জিকো তেতিয়াহ'লে কাৰ্বি আংলং NC হিলছটো আমি বচাব পাৰিম নহ'লে এইটো সোনকালে এইটো বংগভূমিহে হৈ যাব কাৰণ বংগ সেনাসকলে ডিক্লেয়াৰ কৰিছে আকৌ অলৰেডি 2007 চনতো তেওঁলোকে ডিক্লেয়াৰ কৰিছিল আকৌ এতিয়া আকৌ কৈছে এইটো বংগভূমি ইয়াত হ'ব বুলি তেওঁলোকে এনেই কৈছে বংগভূমি বোলে বাংলাদেশতে কৰিব কিন্তু কৰিব ইয়াৰ পৰা তেওঁলোকে যদি কাৰ্বি আংলঙতে থাকি পেলাই কৰিব আচলতে তাৰ কাৰ্বি আংলংহে তেওঁলোকে ভূমি লাগে এইটো আচলতে তেওঁলোকে যদি বাংলাদেশত যদি স্বাধীন দেশ বিচাৰে এইটোতো অলৰেডি স্বাধীন দেশ সেইকাৰণে নামটো বাংলাদেশ বুলি কোৱা হৈছে নহয় বংগভূমি বা বাংলাদেশটো একেই কথা আৰু যে তেওঁলোকে যদি আকৌ স্বাধীন দেশ বিচাৰিব খোজে তেতিয়াহ'লে তেওঁলোকে শিলচৰৰ পৰা কাছাৰৰ পৰা কৰিমগঞ্জ হাইলাকান্দিৰ পৰাহে কৰিব লাগিছিল এইটো ওচৰ তাত কিন্তু কাৰ্বি আংলঙত থাকি পেলাই কি কৰিব আচলতে তেওঁলোকে ফাঁকি দিছে কাৰ্বি আংলং মাটিটো লাগে কাৰ্বি আংলংটো তেওঁলোকে বংগভূমি বনাবলৈহে বিচাৰিছে আৰু এইটো বন্ধ কৰিবলৈ এইটো বন্ধ কৰিবলৈ এইটো ডিফিট কৰিবলৈ আমি APHLCহে কৰিব পাৰিম